বাপ নমস্কাৰ। নমস্কাৰ। আপুনি অসম ছ'চাইটি অফ তেলেংগানাৰ সভাপতি? হয়। আপোনাৰ নামটো ক'ব। মোৰ নাম সুশান্ত গগৈ। হয়। মোৰ ঘৰ যোৰহাটত। হয় হয়। ইয়াতে আপোনালোকে সমিতি পাতি আছে এখন? আমি আজি 3 বছৰ মানে 3 বছৰৰ পৰা আমি সম্পূৰ্ণৰূপে আমি লাগি আছোঁ অসম ছ'চাইটি অফ তেলেংগানা নামৰ এটা সংস্থা আমি গঠন কৰি। হয়। আমি অসমৰ প্ৰতিজন মানুহ, প্ৰতিজন ব্যক্তি, প্ৰতিজন ফেমিলি, প্ৰতিজন মানে নিস্বাৰ্থভাৱে হয় হয় কোনো ধৰ্ম নিৰপেক্ষ, কোনো ধৰ্ম জাতি কুল কোনো নাই, অসমবাসী হৈ এটা সংস্থা গঠন কৰিছোঁ। এই সংস্থাটোত আমি ভাবিছোঁ যে প্ৰতিজন অসমীয়া হয় মানে সা সুবিধাৰ কাৰণে আমি শুনা পাইছোঁ এইবাৰ বহুত বিশাল আয়োজনেৰে আপোনালোকে ভাগৱত পাঠৰ আয়োজন কৰিছে কথাষাৰ। এইবাৰ আমি দ্বিতীয় আচলতে যোৱাবাৰ শংকৰ উৎসৱৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি আমি প্ৰথমবাৰৰ বাবে ভাগৱত আমি কৰিছিলোঁ। এইবাৰ আমি ভাগৱত কৰিবলৈ যোৱাৰ পাছতে আমি সত্ৰনগৰী আমি আউনীআটী সত্ৰৰ লগত 2-এজন আমাৰ ভক্তপ্ৰাণ বৈষ্ণৱৰ লগত আলোচনা কৰাৰ পাছত আমাৰ এই অনুষ্ঠানত এইবাৰ দিনত ভাগৱত, ৰাতিলৈ এভাগী শংকৰদেৱৰ নাট আমি ইয়াত প্ৰদৰ্শন কৰিবলৈ লৈছোঁ। এই ক্ষেত্ৰত আমাৰ মুখ্য উদ্বোধক হিচাপে, মুখ্য অতিথি হিচাপে আমি সত্ৰনগৰীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী দেৱক প্ৰভু ঈশ্বৰ আমাৰ মাজত উপস্থিত থাকিব, আমন্ত্ৰণ জনোৱা হৈছে। আৰু তেওঁ আমাৰ মাজত থাকি আমাৰ ধৰ্ম প্ৰচাৰ তথা আমাৰ অসমবাসী মংগলৰ অৰ্থে অসমবাসী ধৰ্ম প্ৰচাৰৰ কাৰণে আমাক বহুত মানে কিছুমান আমাক উপদেশ দিব বুলি আমি আগবাঢ়িছোঁ। এই ক্ষেত্ৰত আমি আপোনালোকৰ যোগেদি আমি অসমবাসী তথা বহিৰাজ্যত থকা অসমবাসী সকলোকে আমি হায়দৰাবাদত এই অনুষ্ঠান যেতিয়া হ'ব, এই হায়দৰাবাদৰ হাইটেক চিটি শ্ৰীচাই গাৰ্ডেনত 29 অক্টোবৰলৈ আমাৰ এই অনুষ্ঠান পাতিবলৈ লৈছোঁ। অক্টোবৰ মাহৰ 29 তাৰিখ? অক্টোবৰ মাহৰ 29 তাৰিখে চানডে দেওবাৰ পৰিব। হয়, এইটো কাতি মাহৰ কিবা ডেট আছিলে নহয়? 29 অক্টোবৰ, কাতি 11 তাৰিখ ন? 11 তাৰিখ। হয় হয় হয়। এই 11 লক্ষী পূজাৰ পিছদিনা আমি দিনটোত ধাৰ্য কৰা হৈছে। এই ক্ষেত্ৰত আমাৰ প্ৰভু ঈশ্বৰ থাকিব, লগতে আমাৰ অসমৰ পৰা নিমন্ত্ৰিত কৰা হৈছে। যোৱাবাৰ তেওঁকে নিমন্ত্ৰণ কৰিছিলোঁ ভাগৱত পাঠ আৰু ব্যাখ্যাৰ বাবে শ্ৰী লোহিত অন্তিগদেৱক। এইবাৰ তেওঁকে নিমন্ত্ৰণ জনাইছোঁ। সেয়েহে আমি আপোনালোকলৈ বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে এই অনুষ্ঠানভাগ আপোনালোকে উপভোগ কৰক। আৰু লগতে আমাৰ সত্ৰৰ পৰা আমি এটা কথা আমি জানিব পাৰিছোঁ যে যিসকল আমাৰ অসমৰ যুৱক যুৱতী তথা বিবাহিত পুৰুষ মহিলা তেওঁলোকে যদি শৰণ লোৱা নাই, এইবাৰ আমি শৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকে প্ৰভু ঈশ্বৰৰ কাৰণে শৰণ দিয়াৰ ব্যৱস্থা কৰিছে, ভাল কাম কৰিছে। এই শৰণ দিয়াৰ ব্যৱস্থা কৰাৰ বাবে আমি আপোনালোকক জনাইছোঁ যে আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰক, আমাৰ প্ৰচাৰ সম্পাদকৰ লগত আলোচনা কৰক, শৰণ ল'বৰ কাৰণে কি কি কৰিব লাগিব, কেনেকৈ কোনদিনা উপস্থিত থাকিব লাগিব, এই বস্তুটো আমি আপোনালোকক জনাব বিচাৰোঁ। সভাপতি মহোদয়, এই কামভাগৰ কাৰণে আপোনালোকৰ যিভাগ অনুষ্ঠান আয়োজন কৰি আছে আপোনালোক কিমান আগবাঢ়িছে? এই ক্ষেত্ৰত আমিতো প্ৰায় আগবাঢ়িছোঁ, যিহেতু আমাৰ ধৰ্মমূলক অনুষ্ঠান। এই ক্ষেত্ৰত আমি বিশেষকৈ আমাৰ বাজেটৰে কিছুমান কথা হয় আৰু কিছুমান নীতি নিয়মৰ মাজেৰে কিছুমান ভাল ধাৰ্মিক অতিথি কিছুমানক নিমন্ত্ৰণ কৰা হয়। ইতিমধ্যে আমি নিমন্ত্ৰণ কৰি আছোঁ। আজিও এটা অনুষ্ঠানত আমি আহিলোঁ, যিটো অনুষ্ঠানত এই কথাকে আমি আলোচনা কৰি আছোঁ। সেয়েহে আমি হয়তো অসমবাসীক আমি জনাব বিচাৰোঁ যে আমি বাহিৰত থাকিও আমি গুৰুজনাৰ সংস্কৃতিটো আমি জীয়াই ৰাখিব বিচাৰোঁ, তথা আমি প্ৰভু ঈশ্বৰক ইয়াত আনি আমি যুৱক যুৱতীসকলক শৰণ দিব লাগে। আমাৰ অসমীয়া সংস্কৃতি, অসমীয়া কলা কৃষ্টি জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকক আমি দোহাৰাব বিচাৰোঁ। যিহেতু বাহিৰত থাকিলে অসমৰ কিছুমান কথা পাহৰিব চেষ্টা কৰিছে, যদি আমি তেওঁলোকক সোঁৱৰাই দিব বিচাৰিছোঁ। ভকত বৈষ্ণৱৰ লগতে অসমীয়া সমাজৰ ৰাইজ হায়দৰাবাদত কিমানমান আপোনালোকৰ আয়োজনী অনুষ্ঠান ভাগত উপস্থিত হোৱাৰ সম্ভাৱনা আছে? এই ক্ষেত্ৰত আমি ক'বলৈ গ'লে ইয়াততো আমাৰ এনেই হিচাপত ক'বলৈ গ'লে লাখৰো অধিক আমাৰ হায়দৰাবাদত অসমবাসীয়ে বাস কৰি আছে, লাখৰো অধিক আছে। কিন্তু এইটো ক্ষেত্ৰত আমি লাখ মানুহ ইয়াত আহিব বুলি আমি ভবা নাই, কিন্তু আমি ভাবিছোঁ আমাৰ অনুষ্ঠানত 3000 বা 4000 মানুহে মানে অনুষ্ঠানত উপস্থিত হ'ব বুলি আমি মানে হেৰি কৰিছোঁ। শেষত কওক, ৰাইজৰ অনুষ্ঠান ভাগৰ প্ৰতি কিমান আশা, কিমান আকাংক্ষা আছে? ৰাইজৰ কিমান উল্লাস? এই যিটো অনুষ্ঠান আমি কৰিবলৈ লৈছোঁ,
আমি ভাবোঁ অসমৰ মানুহ হৈ বাহিৰত আমি বাস কৰি হয়। ইয়াতকৈ এটা ডাঙৰ অনুষ্ঠান নাই। যিহেতু আমাৰ হয় হয় সত্ৰ নগৰীৰ প্ৰভু ঈশ্বৰ যেতিয়া আমাৰ ইয়াত মাজত আমি উপস্থিত হৈছে, আমাক হয়। নিজে তেওঁ আহিম বুলি আমাক কৈছে। হয় যেতিয়া আমাৰ এই অঞ্চলটো আমাৰ কেনেকুৱা এটা উল্লাস হ'ব নিশ্চয় আপোনালোকে ভাবিলে। হয় হয় অসমবাসীয়ে নিশ্চয় জানে প্ৰভু ঈশ্বৰ পদত হোলাই জেগা কি হ'ব পাৰে, ক'ৰ পৰা ক'লৈ যাব পাৰে। হয়। সেইটো কাৰণে প্ৰভু ঈশ্বৰৰ যিটো গুণ গৰিমা আমি সকলোৱে জানো। সেইটো কাৰণে আমাৰ এই প্ৰগ্ৰামটোৰ কাৰণে বহুত মানুহ উল্লাসত আছে। হয় আপোনালোকেও আগবাঢ়ি আহক। ধন্যবাদ সভাপতি মহোদয়, আপোনালোকৰ মনৰ আশা পূৰণ হওক। আমিও আহিম আপোনালোকৰ অনুষ্ঠান ভাগলৈ। আৰু সদৌ শেষত অসম ছ'চাইটি অফ তেলেংগানাৰ সকলোকে ধন্যবাদ জনাই আজিৰ এই ভিডিঅ' ভাগ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম, জয় অসম ছ'চাইটি অফ তেলেংগানা।